Hey guys, welcome back to my channel. বি বৰুৱা এতিয়া আমি বৰ্তমান মাছ ধৰিবলৈ গৈ আছোঁ। আপোনালোকক সকলো দেখুৱাম মাছ কিমান পালোঁ ধৰা পৰা বলক। আমি এতিয়া বৰ্তমান আহি পাইছোঁহি আৰু অলপ আছে। এতিয়া আমি বৰ্তমান ইয়াতে মাছ ধৰিম নৈত। এয়া ধান বখি পাতিবলৈ লৈছোঁ। এয়া চক মাছ লাগিলে জনাম বাৰু, ৰাতিপুৱাহে লাগিব। এতিয়া আমি বৰ্তমান বৰশীকেইটা পাতি থৈ গৈছোঁ। ৰাতিপুৱা চাবহি লাগিব আৰু এতিয়া জাল মাৰিবলৈ যাওঁ আৰু দেই। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এতিয়া আমি বৰ্তমান জাল মাৰিম এইটো ফিচাৰীত মাছ। চাওক মাছমৰীয়া মানুহ ঢেৰ। সেইডাল ফিচাৰীতে এতিয়া বৰ্তমান আমি জাল মাৰিম। সেইডাল ফিচাৰী বামনৰ ঘৰ। এইজনলৈ চব ষ্টিল বডিলৈ উলিয়াইছে আৰু এইডাল গোটেইডাল বৰডুবটোৱে আৰু এতিয়া বৰ্তমান আৰম্ভ হৈ গৈছে মাছ মৰাটো। মাছ ওলাইছে মাছ। এতিয়া 2 নম্বৰ ফিচাৰীত নামিবলৈ লৈছে আৰু এটা ইফালে এক চাইড হৈ দিয়ে, এটা এইপিনৰ পৰা লৈ যাওক। নগা লোৱা খাব দিব মন্দিৰ জানো ধুনীয়া কাটি লাগে। জালখন ভিতৰত জালখন ওপৰত দমটো কেনেকুৱা মাছ খাবি আৰু सुमन इपिने जाके
সো গাইজ ভিডিওটো যদি চাই ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব